নমস্কাৰ আপোনালোকে চাই আছে E-PATHSHALA ইউটিউব চেনেল। এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে যদি BA BSC BCOM বিভাগ এনেকুৱা ধৰণৰ কোৰ্ছসমূহত এডমিশ্যন ল'ম বুলি ভাবি আছে বা তেওঁলোকে যদি ডিগ্ৰী কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট, কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা 2024-25 শিক্ষাবৰ্ষৰ নামভৰ্তিৰ ওপৰত খুব গুৰুত্বপূৰ্ণ এটা জাননী আহিছে, যাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'তে কিছু পৰিমাণ হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া হওক, আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, মই যি নটিফিকেশ্যনৰ কথা কৈছিলোঁ এই নটিফিকেশ্যনখন মই আপোনালোকৰ আগত এতিয়া অ'পেন কৰি লৈছোঁ। এই যি নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখনত প্ৰথমতে এইটো কথা কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত UG নামভৰ্তি কৰিব বিচাৰে অসম চৰকাৰৰ অধীনত থকা যিসমূহ বিশ্ববিদ্যালয় আছে, বিশ্ববিদ্যালয় বা অট'নমাছ যিসমূহ কলেজ আছে, কলেজসমূহত বা গভৰ্ণমেণ্ট বা প্ৰভিঞ্চনেলাইজড বা PDUM বা গভ মডেল বা প্ৰাইভেট কলেজেই হওক, তেওঁলোকে কি কৰিব লাগিব? অসম চৰকাৰৰ যিটো হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰ্টেল আছে Assam admission.samarth.ac.in, এই ৱেবছাইটটোৰ জৰিয়তে তেওঁলোকে নামভৰ্তিৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কাৰণ এই যি নতুন ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আছে, এই প্ৰক্ৰিয়াটো ইতিমধ্যে 3 এপ্ৰিল 2024 পৰা আৰম্ভ হৈ গৈছে আৰু যেতিয়ালৈকে 12 বৰ্ডৰ ৰিজাল্ট ঘোষণা কৰা নহয় তেতিয়ালৈকে এই যি এডমিশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া থাকিব সামাৰ্থ পৰ্টেলত, সেইটো খোলাই থাকিব বা অ'পেন হৈ থাকিব। তাৰপিছত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSC BCOM বা বিভাগ এনেকুৱা কোৰ্ছসমূহত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে যি এফিলিয়েটিং ইউনিভাৰ্চিটি থাকিব বা যিখন ইনষ্টিটিউশ্যনে তেওঁলোকক ডিগ্ৰী প্ৰভাইড কৰিব, তেওঁলোকৰ যিটো এলিজিবিলিটি ডিফাইন কৰিব তেওঁলোকে, সেইটোৰ মতে তেওঁলোকক নামভৰ্তি কৰোৱা হ'ব। প্লাছ তেওঁলোকৰ যিটো কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট আছে সেই টেষ্টত তেওঁলোকে কিমান স্ক'ৰ পাইছে তাৰ ওপৰতো তেওঁলোক চাই কিনে তেওঁলোকক এডমিশ্যন দিয়া হ'ব। আকৌ এটা কথা কোৱা হৈছে যে যিসকলে ক্লাছ 10ৰ পিছত পলিটেকনিক্সত নামভৰ্তি কৰিছিলে তেওঁলোকক কি কৰা হ'ব? 3rd ছেমিষ্টাৰত নামভৰ্তি কৰোৱা হ'ব। গতিকে সামাৰ্থত কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইটো যদি নাজানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকৰ বাবে এটা পৃথকে ভিডিঅ' বনাই আপলোড কৰি দিম। গতিকে ইনফৰমেশ্যনটো আপোনালোকক জনালোঁ। এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক, কাৰণ অসমত আপোনালোকে যি ইনষ্টিটিউশ্যনতে নামভৰ্তি নকৰক কিয় UG লেভেলত তেওঁলোকে সামাৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। গতিকে এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিলে। যদি ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদি এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা E-PATHSHALA ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ E-PATHSHALA পৰিয়ালৰ এজন গুৰুত্বপূৰ্ণ সদস্যৰ এটা ভিডিঅ'টো পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়দীপ কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। জয় অসম।